শংকৰ দেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰৰ খানি এক বন্দনা সহিত প্ৰকাশ কৰা যাক সমস্ত লোকসৱে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত কুৰাণ কীৰ্তন কৰ সেই লোকসমূহ ওহি পৰম গুৰুক স্মৰি সেই বন্দনা কৰ তাক দেখ শ্ৰীমন্ত দৰক্ষিত সুন্দৰ গৌৰ কলে বৰ জৰিছন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাতি দৰ্শনে পাব বিনা দৰক্ষিত সুন্দৰ গৌৰ কলে